সো গুড ইভিনিং গাইজ। এটা কথাই খুব মনবিলাক বেয়া কৰি আছে, কাৰণ জুবিনৰ যিটো কেছটো এতিয়া বহুত ডিফিকাল্ট। জুবিন গাৰ্গ কেছ কামিং ইজ এ ভেৰি ডিফিকাল্ট। খুব এটা ন্যায় নাপাবই চাগে জুবিন গাৰ্গে, কাৰণ CID আমাৰ ষ্টেট গভৰ্ণমেণ্টে জুবিনক ন্যায় প্ৰদানৰ বাবে যিখিনি উঠি পৰি লাগিছে, গতিকে তাৰ মাজত যদি শ্যামকানু মহন্ত হাজিৰ হয়, ইয়াতো আৰু কোনোপধ্যেই তেওঁ বাচি যাব নোৱাৰে। ৰোষত পৰি তেওঁতো একদম নোহোৱা হৈ যাব। গতিকে শ্যামকানু মহন্ত ইমানেই স্মাৰ্ট যে তেওঁ CBI লৈকে এপ্লিকেশ্যন কৰিছিল, যে কি কৰিছে, জুবিনৰ গাটো আগৰ পৰাই বেয়া, তথাপি তেওঁ লৈ যোৱা নাছিল, জুবিনে নিজেই গৈছিল। গতিকে এনেকুৱা, গতিকে আচলতে CIDৰ পৰা যদি তেওঁৰ কেছটো CBI লৈ ট্ৰান্সফাৰ কৰা হয় আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা, ভাৰতীয় ন্যায় ব্যৱস্থা লয়, কিন্তু জুবিন গাৰ্গে ন্যায় পোৱাটো খুব এটা কঠিন। গতিকে খুব এটা দুখৰ বিষয় যে আমাৰ মৰমৰ জুবিন দাই হিয়াৰ আমঠু, গতিকে ন্যায় পালে খুব এটা ভাল লাগিব। গতিকে ন্যায় নাপালে অন্ততঃ আমি আজীৱন আপোনালোকে মই দুখী হৈয়ে ৰ'ম। কিন্তু ভাৰতবৰ্ষ এখন হৈছে যে ধৰ্ম নিৰপেক্ষ, গতিকে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে সমান শাস্তি, আইনৰ চকুত সকলো সমান। সি নহয় শ্বাহৰুখ খান, নহয় ছলমান খান, নহয় লাগে পথৰ ভিক্ষাৰীয়েই নহওক, গতিকে শাস্তিটো আইনৰ চকুত চবেই সমান। গতিকে শ্যামকানু মহন্ত যিখিনি শাস্তি পাব, গতিকে সেইখিনি আপুনি মই কৰিলেও পালোঁ হয়, তেওঁৰ যিমানেই টকা নাথাকক কিয়, তেওঁ যিমানেই ধনী নহওক কিয়। গতিকে আশা কৰোঁ, গতিকে CBI লৈ ট্ৰান্সফাৰ নহওক জুবিনদাৰ ঘটনাটো। গতিকে চাওঁ, আগন্তুক সময়ে ক'ব। গতিকে ন্যায় নাপালেতো ন্যায় আমাৰ অসমবাসীয়ে দিবই। যদি চৰকাৰে দিব নোৱাৰে, তেতিয়াতো অসমবাসী ৰাইজটো বহি নাথাকে, গতিকে দিবই। গতিকে আশা কৰোঁ সকলোৱে ভালে থাকক, কুশলে থাকক, আৰু জুবিন দাই যেন ন্যায় পায়, গতিকে এইটোৱে আশা। গতিকে খুব এটা চিন্তনীয় বিষয় হৈ পৰিছে, এতিয়া ৰহস্যৰ আৱৰ্ততে থাকিব নেকি। যিকেইজনক আমাৰ CIDয়ে SITত লৈছে, তেওঁলোকে ইটোৱে কৈ আছে সিটোৰ কথা, সিটোৱে কৈ আছে সিটোৰ কথা, ডাইৰেক্ট জেলত ভৰাই দিয়ক তেওঁলোকক। অন্ততঃ হাতত ডাইৰেক্ট তেওঁলোকৰ আছেই, তেওঁলোকৰ প্ৰুফ আছে, ভিডিঅ'ৰ প্ৰুফ আছে। গতিকে ইমানখিনি পোৱাৰ পিছতো কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব এটা ক্ষিপ্ৰতাৰে কাম কৰিছে, গম পাইছোঁ তেওঁ কাম কৰিছে, কিন্তু শ্যামকানু মহন্তই CBI লৈ তেওঁক CBI শাস্তি দিব, এইটো ঘটনা, এইটো তেওঁৰ আবেদন খুব এটা চিন্তনীয় বিষয়। গতিকে চাওঁ কি হয় আগন্তুক সময়ত। ধন্যবাদ।